খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল। তো পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। যিহেতু বতাহ দি আছে মানে বেকগ্ৰাউণ্ডৰ, সেইকাৰণে বেকগ্ৰাউণ্ডটো ওচৰত লৈছোঁ, কাৰণ আপোনালোকক শুনা নাপাব, সেইকাৰণে ওচৰত লৈ আহিলোঁ। আৰু বাকী যে চাই থাকক, আজি এটা মানে প্ৰেংকল লৈ আহিলোঁ। এমাহ মানে হৈ গ'ল এটা দিছিলোঁ, তো আজিও এটা লৈ আহিলোঁ। কাক কৰোঁ কি কৰোঁ সকলোবোৰ দেখুৱাম, তো বলক চাই থাকক। মানে প্ৰেংকলটো লগাম আৰু কাক কৰোঁটো আপোনালোকক কৈছোঁ, মিষ্টাৰ এৰিয়া বুলি কয়, তেওঁ মানে হিন্দীত ভ্লগ বনায়, তো তাকে কৰিম। এতিয়া মানে সিটো কনফিউজ হৈ যাব পাৰে, তো সেইকাৰণে আপোনালোকক হাঁহি উঠাব লাগিব। তো বাকী যে চাই থাকক, কি কয় কি নকয় সকলোবোৰ দেখুৱাম। বলক এতিয়া মই লগাই আছোঁ প্ৰেংকলটো, ৰিচিভ কৰি লৈছোঁ ভালে। ব্যস্ত হৈ আছে ভিডিঅ'ত ক'ৰবাত। হেল্ল', হয়, আপোনাৰ ঘৰটো ক'ত আছিল? হয় নেকি? কি বুলি কয়, আপুনি যে মাতিছিল ছোৱালীজনী চাব? অঁ, হা? নহয়, আপুনি যে কৈছিল যে মই এমাহ পাছত বিয়া দিম, তুমি যাবা, নহ'লে আৰু বেলেগ নাপাব, বেলেগৰ লগত বিয়া হৈ যাব পাৰে। হা? শুনি মানে এইটো মই বেলেগ দিয়ক, যে এজন মোৰ বন্ধু কৈছিল যে এনেকুৱা যে সিহঁতৰ এজনী ছোৱালী আছে, তোক লগে যদি যা। নহয়, আপুনি বেয়া নাপাব যে আজি আমাক মাতিছে, আমি সেইকাৰণে যাবলৈ ওলাইছো। হয়, মোৰ ঘৰ এইটো গোৰেশ্বৰত হয়। হয়, তো আপুনি যে অনুমতি দিয়ক, আমি মানে দোকানত আছো, চাহৰ নাস্তা লৈ যাব খুজিছো। হয়, কি কয় আপুনি? হয় হয়, আপোনাক যি লাগে তাকে দিম, খালি মোক ছোৱালীজনী লাগে। रुको जरा सबर करो। মোৰ ঘৰ হ'ল গোৰেশ্বৰ বুলি কৈ আছো, আমি দুটাই মানে ওলাইছো এতিয়া যাবলৈ। এতিয়াতো মোৰ বহুত কাম আছে, মোৰ 6 বিঘা মাটি আছে, তাত মই খেতি লগাইছো, আৰু কি বুলি কয় চাত ঢালি আছো 2খন, তাতো মই মানে থম বুলি ভাবিছো আৰু আপোনাৰ ছোৱালীজনীক। হা? আপুনি এতিয়া মিছা কথা কৈছে, কাৰণ মই যাই আছো মস্ত ডাঙৰ এটা অফিচাৰ মানুহ হয়, বহুত মানে সন্মান কৰে, আপুনি আৰু কি এইবিলাক কৈ আছে। আৰু যদি বিয়াখন ঠিক হয় আপুনি কৈ দিয়ক, মই এমাহ পাছতে বিয়া পাতি লৈ আহিম। অ' খুৰা, বেয়া নাপাব আকৌ সোনকালে। এতিয়া মানে আমি দোকানত আছো, নাস্তা ল'ম বুলি ভাবিছো, সেইকাৰণে যাই আছো আৰু এতিয়া। शाबाश बेटा, बहुत बढ़िया। আপুনিও যে কথা কয়, আৰু মোৰ 5 বিঘা মাটি 6 বিঘা মাটি, তাতে মই খেতি কৰি চলি আছো। জিকা লাগে নে ভোল লাগে আপোনাক কওঁ, কি লাগে মই চব লৈ যাই আছো এতিয়া। रहा नहीं जाता, तड़प ही ऐसी है ना। হয় হয়, তো এতিয়া মই মাৰে পুখুৰীত 10টা পুখুৰী, তাত মাছ চাছ এৰি দিলো, সেইকাৰণে মই ভাবিছো মাছো লৈ যাওঁ নেকি অলপমান। হয়, ছোৱালীটো ক'ত গৈছে? ओहो सर, क्या बात है सर, क्या बात, ये बात है। अरे सर क्या অ,
তো বাকী যে ন ৰাখো দিয়ক ये सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूँ নহয় নহয় আপুনি কৈছিল একদিনা বজাৰত যে লাগ পাই কাৰণে কৈছিল দে তো গাইছ মানে প্ৰাংকলটো মানে কৰিছো খং উঠি গৈছে মানে গক চিনি পোৱা নাই না নতুন নাম্বাৰ তো সেইকাৰণে মানে খং উঠি গৈছে তো বাকী যেন আকৌ নেক্সট বাৰে ফোন কৰি কিনে ক'ম যে প্ৰাংকল আছিল বুলি তো তেওঁ গম পাই যাব লাগিছিল পাগলা হৈ গৈছে গাইছ হেল্ল' অ দাদা প্ৰাংকল আছিলে এইটো বেয়া নাপাবা অ কি বুলি কয় আপোনাৰ নামটো অলপ কৈ দিয়ক হয় কি বুলি কয় আপোনাৰ চেনেল আছে নেকি হয় হয় অ হয় 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 মই মানে ইউটিউবত ভিডিঅ' বনাওঁ নামটো মাধৱ XYZ ব্লগ বুলি আছে চাৰ্চ কৰি চাবা আৰু লাইক এটা কৰি দিবা আৰু কি বোলে ছাবস্ক্ৰাইবটো কৰি দিবা আৰু তোমাৰ খবৰ চবৰ কেনেকুৱা অ ঠিকে আছে দিয়া পিছে ৰাখো দিয়ক অ অ কাটি দিয়কচোন ফোনটো তো মানে গাইজ ফাৰ্ষ্টতে হাইৰাণ হৈ গৈছে সেইকাৰণে তো এতিয়া মানে তাক ফোন কৰি কিনে জনাই দিলোঁ তাক মানে গম পাব তেতিয়াহে যে কোনে ফোন কৰিছিল বা কি কৰিছিল এইটো অচিনাকি নাম্বাৰ যিহেতু ইমান গম নাপায় সেইকাৰণে আৰু আজি ভিডিঅ'টো এইখিনি আজি যদি অলপ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ক'ত আছোঁ মই চাওঁ গাছৰ মূৰত বহি লৈছোঁ বৰ্তমান যিহেতু বেকগ্ৰাউণ্ডৰ আৱাজটো বহুত উঠে সেইকাৰণে ইয়াত বহি ল'লোঁ আৰু ভালকৈ কৰি দিলোঁ আৰু যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আগলৈ ভাল ভাল প্ৰাংকল দি যাম বুলি চেষ্টা কৰিছোঁ আশা কৰিছোঁ বাকী চাওঁ